বিভিন্ন প্ৰান্তত কৃষক নেতা অখিল গগৈৰ লগতে কা বিৰোধী আন্দোলনকাৰীসকলৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। সমান্তৰালভাৱে সৰ্থেবাৰী ৰাজচক্ৰৰ অধীনত বৰমৰা বজাৰত কৃষক নেতা অখিল গগৈসহ কা বিৰোধী আন্দোলনকাৰীসকলৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মিতুল ডেকাই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু কয় যে যদি কৃষক নেতা অখিল গগৈক মুক্তি প্ৰদান নকৰে তেন্তে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইতিমধ্যে আমাৰ সতীৰ্থ তিনিজন মুক্তি পাইছে আৰু আমাৰ কেন্দ্ৰীয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক এতিয়া চৰকাৰে বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে জেলত ৰাখি মুক্তি দিব বিচৰা নাই। গতিকে আজি আমি 7 মাহে এই ধাৰাবাহিকভাৱে অখিল গগৈৰ মুক্তিৰ বাবে আন্দোলন কৰি আছোঁ। তথাপিও এই স্বেচ্ছাচাৰী ফেচিবাদী স্বৈৰতান্ত্ৰিক চৰকাৰৰ কোনো কাৰণত অখিল গগৈ সংগ্ৰামী নেতা এনেদৰে তেওঁলোকক জেলত ৰাখি আজি তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি দাবী কৰিব খোজো অতি মুক্তি দিব লাগে, বিনা স্বাৰ্থে মুক্তি দিব লাগে। অখিল গগৈৰ ওপৰত যি মানসিক শাৰীৰিক অত্যাচাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই চৰকাৰখনক আমি তীব্ৰ বিৰোধী বচাই দি আমি এই গোটেই অসমতে অখিল গগৈৰ মুক্তি দিব লাগে। হেমন্ত বিশ্ব শৰ্মা কৃষক মুক্তি সংগ্ৰাম সমিতি মুক্তি দিব লাগিবই। বিজেপি বিজেপি সৰ্বানন্দ থুন